सुहेल तनवीर मेट्रिक परीक्षा दिছিলে ৰিজাল্ট কেনেকুৱা হ'ল ৰিজাল্ট ভালে হৈছে 89% আৰু লেটাৰ লেটাৰ 6টাতে ক'ৰ পৰা পঢ়িছিলা বৰবিলা শংকৰদেৱ পঢ়িছিলা তো দেউতা কি কৰে দেউতাই পিলপিলি চলয় এনেই তোমাৰ শিক্ষা ক্ষেত্ৰত কিবা অসুবিধা হৈছিল আৰ্থিক অৱস্থা তোমাৰ ভালনে এনে আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত অলপ অসুবিধা হৈছিল স্কুলৰ ফিজ লৈ অলপ অসুবিধা হৈছিল যেটো দেউতাই অলপ হেৰি কৰিছে কষ্ট কৰি দিছে এতিয়া তুমি ভৱিষ্যতে তুমি কি হোৱাটো বিচাৰা ভৱিষ্যতে ডক্টৰ হোৱাটো বিচাৰোঁ জীৱন লক্ষ্য তোমাৰ ডক্টৰ হোৱাটো যদি তুমি তেনেকুৱা লাইন পঢ়িব লগা হয় তোমাকতো আৰ্থিক তোমাকতো বহুত টকা পইচা প্ৰয়োজন হ'ব সেইখিনি বহন দেউতা কৰিব পাৰিবনে সেইখিনি পাৰিবনে নোৱাৰিব তোমালোকৰ ঘৰত কোন কোন আছে ইনকাম চ'ৰ্চ কি আছে ঘৰত পিলপিলি চলে বেলেগ ইনকাম নাই এতিয়া তুমি কি চৰকাৰে কি ক'বা শিক্ষামন্ত্ৰী ডাঙৰীয়া যদি অলপ আৰ্থিক সাহায্য দিয়ে তেতিয়া ভাল হ'ব ঠিক আছে কৰিব বুলি ভাবিছিলনে এনে আশাবাদী আছিলোঁ লগতে শিক্ষা ক্ষেত্ৰত যিখিনি টকা পইচা যিখিনি প্ৰয়োজন অৰ্থ যিখিনি প্ৰয়োজন সেইখিনি আপুনি কেনেকৈ যোগান ধৰিছে বহুত কষ্ট হৈছে দিনে ৰাতি একদম বহুত কষ্ট কৰিছোঁ এনে বাকী বেলেগ কোনো ইনকাম নাই খালি ই ৰিক্সাখানে চলাই মই বহুত কষ্ট কৰি যোগাৰ কৰিছোঁ পইচা কিবা অসুবিধা হোৱা নাছিল নেকি কিবা অসুবিধা হৈছে তথাপিও অসুবিধাৰ মাজেদিও বহুত কি কৰিছোঁ টিউশ্যনৰ ক্ষেত্ৰত এডমিশ্যনৰ ক্ষেত্ৰত টিউশ্যনৰ ক্ষেত্ৰতো হৈছে কিতাপ বহি কিনে ক্ষেত্ৰতো হৈছে এডমিশ্যনৰ ক্ষেত্ৰত হৈছে পইচা একেলগে দিব পৰা নাই অলপ অলপকৈ দিনটোত কামাই কৰিছোঁ যিখিনি 4-5 দিন একমাহ যোগাৰ কৰি তাৰপিছত লাহে লাহে দিছোঁ ভৱিষ্যতে আপোনাৰ ল'ৰাটোৰ পৰা কি আশা কৰে আৰু উন্নত হওক সেইটোৱে আশা কৰোঁ যাতে অঞ্চলৰ নাম হয় নিজৰ নাম হয় আপোনাৰ ল'ৰাজনে উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত যিখিনি অৰ্থ প্ৰয়োজন সেইখিনি আপুনি যোগান ধৰিব পাৰিবনে সেইটোৱেতো চিন্তা হৈ আছে এতিয়া কৈ দিয়ক কথাখিনি কৈ দিয়ক স্পষ্ট যাতে চৰকাৰৰ পৰা অলপ সাহায্য পালি ভাল হ'লা হয় এনে আমি BPL পৰিয়ালৰ মানুহ এনে ইমান আমাৰ অৰ্থও নাই যে বেলেগ কিবা ইনকাম কৰি যে চলিটোক নাগা মানুহ কৰিম সেনেকুৱা কোনো নাই মানে ই ৰিক্সা চলাই পৰিয়াল পোহপাল দিব লাগে কি দি আছে কথা কৈ দিয়ক ই ৰিক্সা চলাই